অপেক্ষা বন্ধুসকল হয় হয় সকলোৱে ভালে আছা আছো হয় কিবা কষ্ট হৈছে নাই হয় ইয়াত কোনো কষ্টৰ কথা আহি নপৰে বুজি পাইছা পাইছো হয় বন্ধুসকল হয় হয় তুমি মই কোন দেখিবলৈ হয় নি কি সংগ্ৰাম কৰিছা পৰাধীন চৰকাৰ মুক্তিৰ সংগ্ৰাম কি শিক্ষা লৈছা হয় নি শিক্ষা জীৱনত তুমি কি হ'ম বুলি ভাবিছিলা জীৱনৰ কথা কৈ জানো এতিয়া কিবা লাভ হ'ব তথাপিও কিবা আশা আশাটো বহুতেই আছিল কিন্তু কিন্তু কি বাদ দিয়া হৈ গ'ল তথাপিও তুমিনো কি হ'ম বুলি ভাবিছিলা নাই মোৰ বিশেষ বেছি আশা নাই এটাই সপোন আছিল আৰ্মি মেজৰ হ'ম বুলি ভাবিছিলোঁ আৰু দেশ মাতৃক সেৱা কৰিম মোৰ হেঁপাহ আছিল জানা আৰ্মিৰ অফিচাৰ হোৱাৰ সেইকাৰণে ইণ্টাৰভিউ দিছিলোঁ ইণ্টাৰভিউত পাছো কৰিছিলোঁ তাৰপিছত এপইণ্টমেণ্ট লেটাৰো হৈছিল যিদিনা মই চাকৰিত ভৰ্তি হ'বলৈ গ'লোঁ তেতিয়া সিহঁতে মোক ৰিজেক্ট কৰিছিল কিয় যদি মোক চাকৰি লাগে সিহঁতক বোলে 5 লাখ টকা দিব লাগে মোৰো চেম তোমাৰ দৰে একেই জানা যোগ্যতা থাকিও চাকৰি নাপালোঁ আৰু সেইদিনে প্ৰতিজ্ঞা কৰিছিলোঁ এই দুৰ্নীতিবোৰ সকলোবোৰ উঠুৱাই পেলাম আৰু সেইবাবে আজি হাতত বন্ধুক হেৰা হ'ম বুলি ভাবিছিলোঁ কি আৰু হ'লো কি ফ্ৰীডম ফাইটাৰ ব'লা তৃষ্ণা ক'ৰবালৈ যোৱা নেকি অলপ বজাৰলৈ যাওঁ অঁ অকলে যোৱা নে লগত কোনোবাই যাব অকলে নাযাওঁ লিজা যাব মোৰ লগত অঁ কিবা কামত যোৱা আগতে কোৱা হ'লে ময়ে যাব পাৰিলোঁ হয় লগত নালাগে দিয়া তুমি আমাৰ কাৰণে বহুত কৰিলা কাইলৈ 15 আগষ্ট দেউতাৰ মৃত্যুবাৰ্ষিকী সেইকাৰণে অকণমান লিজাহঁতৰ লগত বজাৰ কৰি আহোঁগৈ ইছ ৰাম মই কথাটো পাহৰি আছিলোঁ নহয় টকা পইচা জৰিবনে নাই জুৰিব তুমি চিন্তা কৰিব নালাগে অঁ তেনেহ'লে যোৱা আৰু কিবা অসুবিধা হ'লে মোক ক'বা হ'ব দিয়া ঠিক আছে মই গৈ থাকোঁ অঁ যোৱা কি হ'ল ৰিচা ভোক লাগিছে নেকি বহুত ভোক লাগিছে ঠিক আছে তুমি হাত মুখখিনি ধোৱা হাত মুখ ধুই ইয়াতে অলপ সময় বহা মই চাওঁচোন কিবা এটা খোৱাৰ যোগাৰ কৰিব পাৰোঁ নেকি হ'ব ইয়াত থাকি যোৱা
সদ্যহতে এইটোৱে খোৱা বহুত বিচাৰিলে একো নাই আৰু অলপ গ'লে আমাৰ কেম্প পাম তাতে কিবা এটা খাবা ভালকৈ ঠিক আছে খোৱা খাব মন নাই অ' খাব মন নাই মানে গা বেয়া নেকি চাওঁ ক'তা গা দেখোন ঠিকেই আছে ঘৰলৈ আজি বৰকৈ মনত পৰিছে ঘৰ এৰা ঘৰলৈ মোৰো বৰকৈ মনত পৰি থাকিও তুমি মোক এটা কথা কোৱাচোন কি কথা তুমি মোক কেতিয়াও এৰি নোযোৱাতো তুমি মোক বিয়া পাতিবানে ৰিচা মই তোমাক আজিও কওঁ আগতো কৈছোঁ মই তোমাক ভাল পাওঁ আৰু বিয়াও পাতিম তোমাক মই এটা কথা কওঁ ৰাখিবানে কি কথা আমি আমাৰ কমৰেড ওপৰালাক কৈ তুই এই সংগঠনৰ পৰা আত্মসমৰ্পণ কৰি দিয়া ৰিচা তুমি পাগল হোৱা নাইতো মই সম্পূৰ্ণ সুস্থ মগজেৰে কৈছোঁ বিক্ৰম মই তোমাৰ প্ৰস্তাৱ মানি ল'ব নোৱাৰোঁ ঠিকে আছে সকলে ঐ কি হ'ল নিজৰ হাথিয়াৰটোৱে হাতত তুলি ৰাখিব তোৰ ক্ষমতা নাই হা ক্ষমা কৰিব মহাশয় ভুল হৈ গ'ল ঠিক আছে নেক্সট টাইম যাতে এনেকুৱা ভুল নকৰা আৰু শুন ৰুল সকলৰ কাৰণে সমান গতিকে নেক্সট টাইম যাতে মনত ৰাখা ঠিক আছে ঠিক আছে মহাশয় আমাৰ উদ্দেশ্যবোৰ সকলোৰে মনত আছে নহয় আছে মহাশয় আমাৰ উদ্দেশ্য কেৱল এটাই আমাক এখন সুকীয়া স্বাধীন দেশ লাগে আমাক স্বাধীনতা লাগে আমাৰ উদ্দেশ্যবোৰ যাতে সফল হওক সফল হওক সফল হওক আমাৰ উদ্দেশ্য সফল হওক সফল হওক সফল হওক আমাৰ উদ্দেশ্য সফল হওক সফল হওক সফল হওক য়েছ মহাশয় কমৰেড বিক্ৰম মহাশয় আৰু ৰিচা মহাশয় আমাৰ কেম্পলৈ আহিছে বন্ধু বান্ধৱীসকল হয় মহাশয় আমাৰ এই কেম্পলৈ আমাৰ কমৰেড বিক্ৰম মহাশয় আৰু ৰিচা মহাশয় আহি আছে আৰু তেওঁলোকে আমাক যি আদেশ দিয়ে সেই আদেশ আমি সততাৰ নিষ্ঠাৰে পালন কৰিম ঠিক আছে ঠিক আছে মহাশয় মনত থাকিব মনত থাকিব মহাশয় মনত থাকিব মনত থাকিব মহাশয় বয়স সেলিউট বিক্ৰম মহাশয় আৰু ৰিচা মহাশয়া আপোনালোক দুয়োকে আমাৰ এই কেম্পলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আপোনালোক দুয়োজনৰে আহোঁতে একো প্ৰব্লেম হোৱা নাইতো নাই নাই একো প্ৰব্লেম হোৱা নাই মোৰ মৰমৰ বীৰ জোৱানসকল হয় মহাশয় সকলোৱে ভালে আছে নহয় আছো মহাশয় ভাল সকলোৰে স্বাস্থ্য যেন দীৰ্ঘায়ু হয় তোমালোকৰ উদ্দেশ্যবোৰ মনত আছে নহয় আছে মহাশয়া ৰাতি দুপৰ হ'লে কাইলৈ 15 আগষ্ট গতিকে আমি আটাইয়ে আজি 3টা ভাগত ভাগ হ'ম তোমালোকৰ মহাশয়ে নিশ্চয় তোমালোকক সকলোবোৰ কথা বুজাই গৈছে ৰাতুল হয় মহাশয় তুমি ইয়াৰে যিকোনো দুজন সদস্যলৈ তোমাক আগতে দিয়া সেই বজাৰখনত তুমি সোমাবা ঠিক আছে মহাশয় আৰু বাকীবোৰ তোমালোক ৰেল ষ্টেচনত আৰু আমি দুয়োটাই চহৰত কাৰোবাৰ কিবা আপত্তি নাই মহাশয় ঠিক আছে আমি আটাইয়ে একেলগে কওঁ আমাৰ উদ্দেশ্য সফল হওক আমাৰ উদ্দেশ্য সফল হওক আমাৰ উদ্দেশ্য সফল হওক তোমালোকে এইবিলাক বেয়া বস্তুৰে নেখেলিবা এইবিলাক খেলিব নাপায় নহয় এইবিলাক চোৱা এইবোৰ তোমালোকে ডাঙৰ বুলি বুজিবা যেতিয়া পঢ়া শুনা কৰি পেলাই তোমালোকে যেতিয়া পুলিচ অফিচাৰ নতুবা আৰ্মি অফিচাৰ হ'বা তেতিয়া তোমালোকৰ হাতত সঁচা বন্দুক আহিব তেতিয়া তোমালোকে বুজি পাবা হা এইয়া তোমাৰ মা আহিছে তোমাৰ আমি সকলোৱে চাহ খাম দেই এতিয়া শুনিছানে হেৰা চোৱাহিচোন তোমাৰ কাৰণে কি লৈ আনিছো মই
তুমি ভাল পাব বাবে আজি ৰৌ মাছ আনিছোঁ আপুনি আমাক এৰি যোৱা আজি সম্পূৰ্ণ এবছৰ হ'ল আপোনাৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দেউতা আশীৰ্বাদ কৰিব দেউতা আপুনিতো আমাৰ মাজৰ পৰা গুচি গ'ল দাদাও এতিয়া আমাৰ মাজত নাই আশীৰ্বাদ কৰিব দেউতা তোমালোকে কি ভাবা মই নাজানো কিন্তু মই এটা সিদ্ধান্ত লৈছোঁ সিদ্ধান্ত কি সিদ্ধান্ত খুৰীদেউ লিজাৰ ভৱিষ্যত জীৱনক লৈ তাই আৰু বিক্ৰমৰ বাবে কিমান অপেক্ষা কৰিব তাৰ বাবে অপেক্ষা কৰিতো তাই এটা জীৱন শেষ কৰিব নোৱাৰে গতিকে মই ভাবোঁ এজন ভাল ল'ৰা চাই তাই বিয়া হৈ সংসাৰ কৰাটোৱে ভাল হ'ব খুৰীদেউ আপুনি এইবোৰ কি কৈছে অ' মাজনী মই ভালৰ কাৰণে কৈছোঁ মোৰ এই কপালখনত তোমাক বোৱাৰী হিচাপে পাবলৈ লিখা নাই শুনচোন কোন হয় আপোনালোক প্ৰশ্ন নকৰিলোঁ যাবলৈ দে জানাই নহয় কি কৰিম দুৱাৰখন জপাই দে তুমি অলপ ধৈৰ্য ধৰাচোন মই গুলিটো উলিয়াই দিলে ভাল পাবা আপোনালোকে বেয়া নাপায় যদি মোমবাতি আৰু গৰম পানী দিব পাৰিব নেকি আৰু শুনকচোন পুলিচক নজনাব মই আপোনালোকক হাতজোৰ কৰিছোঁ মা সেই ছোৱালীজনীৰ লগত থকা মানুহজন চিনি পাইছানে তুমি মানুহজনক চিনি পোৱা নাই কিন্তু চিনাকি চিনাকি যেন লাগিছে সেই মানুহজন চিনাকি নহয় মা সেই আমাৰ দাদাই হয় কি তাৰমানে বিক্ৰম অ' মা হে ভগৱান মই কি শুনিছোঁ কি দেখিছোঁ হেল্ল' নিবিড়দা কোৱা ইমান ৰাতি ফোন কৰিলে যে কিবা হৈছে নেকি তুমি যিমান সোনকালে পাৰা সিমান সোনকালে আমাৰ ঘৰলৈ লিজাক লৈ আহা মই বুজি নাপালোঁ সেইবোৰ সকলো পিছত বুজিবা মুঠতে তুমি যিমান সোনকালে পাৰা সিমান সোনকালে লিজাক লৈ আমাৰ ঘৰলৈ সোনকালে আহা ইমান ৰাতি ফোন কৰিলে যে আকৌ লিজাক লগত লৈ যাব দিছে কিবা হোৱা নাইতো
নিবিৰ দা হেল্ল' লিজা, ইমান ৰাতি ফোন কৰিলা যে এটা ডাঙৰ কথা হ'ল। ডাঙৰ কথা কি ডাঙৰ কথা তৃষ্ণাই মোলৈ ফোন মাৰিছিল। তোমাক যিমান পাৰোঁ সোনকালে সিহঁতৰ ঘৰলৈ যাব কৈছে। কিয় অঁ নাজানো, মুঠতে তুমি ওলাই থাকা, মই তোমালোকৰ ঘৰলৈ গৈ আছোঁ। ঠিক আছে দিয়া ইয়ালৈ গৰম পানী অঁ ইয়াতে থৈ দিয়া। এয়া মম আৰু মাই আৰু কিবা লাগিব নেকি নাই নেলাগে। আপোনালোক অলপ টাইমৰ কাৰণে সেইটো ৰুমত যাবনে? ৰিচা, তুমি মোৰ লগত বিছাতেই কষ্ট কৰি আছা। তুমি যোৱাগৈ যোৱা, পলোৱা। পুলিচ অহাৰ আগতে তুমি ইয়াৰ পৰা গুচি যোৱা। মই স্বাৰ্থপৰ নহয় বিক্ৰম। মৰিলেও মৰিম, বাচিলেও বাচিম। তথাপি মই তোমাক কেতিয়াও এৰি নাযাওঁ। ৰিচা, বলা ইয়াৰ পৰা যাম। ইয়াৰ পৰা সোনকালে যাব লাগে। কিন্তু তুমি পাৰিবা জানো? পাৰিব লাগিব। ইয়াত আৰু হয়তো কিছু সময় থাকিলে আমাৰ ডাঙৰ বিপদ হ'ব পাৰে, গতিকে আমি সোনকালে যাব লাগিব। বলা। বিক্ৰম তই বিক্ৰম? কোন বিক্ৰম? মই কোনো বিক্ৰম নাই। চাওক, আমাক যাবলৈ দে। দাদা তুমি মিছা নামাতিবি, সঁচাটো কেতিয়াও মিছা হ'ব নোৱাৰে। কোন মাতৃয়ে নিজ সন্তানক পাহৰিব পাৰে? যিজন সন্তানক 9 মাহ গৰ্ভত ৰাখি ডাঙৰ কৰিছো, খুৱাইছো, থুৱাইছো, পিন্ধাইছো, আৰু তাৰ পাছতো মই নিজ সন্তানক চিনি নাপাওঁ। দাদা তুমি এনেকুৱা এটা পথ কিয় বাছি ল'লা? মনে মনে আছে কিয়? মোক উত্তৰ দিয়া। এখন স্বাধীন দেশ গঢ়িবৰ বাবে। স্বাধীন দেশ গঢ়িবৰ বাবে? কিন্তু দাদা আমিতো এখন স্বাধীন দেশতে আছো। নাই, আমি কোনো স্বাধীন দেশত নাই। যিখন দেশত আমাৰ কোনো অধিকাৰ নাই, যিখন দেশত আমাৰ কোনো অস্তিত্ব নাই, যিখন দেশত আমাৰ কোনো মূল্য নাই, যিখন দেশত আমাৰ কোনো স্বাধীনতা নাই, আৰু যেতিয়ালৈকে মই মোৰ স্বাধীনতা নাপাওঁ, তেতিয়ালৈ মোৰ এই হাতৰ বন্ধুকেইটা থমকি নৰয়। ৰিচা, বৰ যাওঁ। মই তোমাক যাবলৈ ঐ ভণ্টি, পাগলামি নকৰ। ভণ্টি, যাবলৈ বিচাৰিছো যদি যা। মই তোমাক বাধা নিদিম। কিন্তু যোৱাৰ আগতে মই তোমাক এটা অনুৰোধ কৰো। কি অনুৰোধ? তোমাৰ এই হাতত থকা বন্দুকটোৰে আমাক দুয়োকে মাৰি থৈ যোৱা। মা, দাদা এনেকৈ জীয়াই জীয়াই তিল তিলকৈ মৰাতকৈ একেবাৰে শেষ কৰি আমাক মুক্তি দে। বিক্ৰম তই? বিক্ৰম দা, আচৰিত তোৰ এই ৰূপ। মই সপোনতে ভবা নাছিলো তই এনেকুৱা এটা পথ বাছি ল'বি বুলি। মোৰ নিজকে বিশ্বাস হোৱা নাই। যিজন মানুহে ন্যায় হৈ চলিছিল, আজি সেইজন মানুহে এনেকুৱা এটা পথ কিয় বাছি ল'ব লগা হ'ল? পৰিস্থিতিৰ দাসত পৰি। পৰিস্থিতি? যিজন মানুহে সততা আৰু নিষ্ঠাৰ আশ্ৰয়লৈ কাম কৰিছিল, সেইজন মানুহে আজি পৰিস্থিতিৰ বাধ্যত পৰি এনেকুৱা কাম কৰিছে। ভুল সকলো মানুহৰে হয় শুন। সেই সকলোবোৰ বাদ দি তই আত্মসমৰ্পণ কৰ। বেচেৰি লিজাজনী আজিও তোৰ অপেক্ষাত ৰৈ আছে। বহুত ভাল ভাল প্ৰস্তাৱ অহাৰ সত্ত্বেও তাই সেই প্ৰস্তাৱবোৰ বাদ দি তোৰ অপেক্ষাত ৰৈ আছে।
মোৰ অপেক্ষাত কিয় থাকিব লাগে আৰু মই তাৰ কোন হয়? কিয় তহঁত দুয়োকে জানো ভাল পোৱা নাছিলি? তাইৰ লগত ঘূৰিছিলোঁ খাইছিলোঁ, সঁচা মনৰ কথাবোৰ শ্বেয়াৰ কৰিছিলোঁ, কিন্তু এইটো নহয় যে মই তাইক ভাল পাইছিলোঁ। মই তাইক মোৰ আটাইতকৈ ভাল বান্ধৱী বুলি ভাবিছিলোঁ, মোৰ ভণ্টিৰ দৰে ভাবিছিলোঁ। মই তাইক কেতিয়া সেই দৃষ্টিৰে চোৱাই নাছিলোঁ। লিজা, মোক ক্ষমা কৰিবা। ৰিচা, বলা। সপোন এটা দেখিছিলোঁ, মই ভবা নাছিলোঁ যে সপোনটো ইমান বেয়াকৈ ভাঙিব। দুখ ইয়াতে বেছিকৈ লাগিছে, তই এনেকুৱা এটা পথ বাছি ল'লি। দাদা, মই ভবা নাছিলোঁ হিয়াখন যে ইমান ঠেক। যিজনী ছোৱালী তুমি ঘৰলৈ ঘূৰি আহিবা বুলি অপেক্ষা কৰি আছে, সেই ছোৱালীজনী মোৰ ইমান দুখ দিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। জীৱনৰ আন এটা নামেই সংগ্ৰাম। জীৱনত জীয়াই থাকিবলৈ হ'লে সংগ্ৰাম কৰিবই লাগিব। সেইবুলি তুমি হাতত বন্দুক লৈ নিৰ্দোষী মানুহক হত্যা কৰাটো জানো সংগ্ৰাম হ'ব? আমি কেতিয়াও নিৰ্দোষী মানুহক মৰা নাই আৰু মাৰিব চেষ্টাও কৰা নাই। আমি দোষীক শাস্তি দিবৰ বাবে হাতত হাতিয়াৰ তুলি লৈছোঁ। দোষীক শাস্তি দিবৰ বাবেহে, এই দুৰ্নীতিবোৰ ৰুধিবৰ বাবেহে হাতত বন্দুক তুলি লৈছোঁ। কিন্তু সঁচা অৰ্থত অন্যায়কাৰীক শাস্তি দিব পাৰিছে জানো? যত শাস্তি দিছা নিৰ্দোষী মানুহক, সেই স্কুলৰ কণ ল'ৰা ছোৱালীকেইটাৰ কি দোষ আছিল, যিসকলক তোমালোকে বিনা দোষত বোমাৰে নিক্ষেপ কৰিছিলা? আৰু সেই বোমা বিস্ফোৰণ তোৰ দেউতাও ঢুকোৱা নাছিল জানো? এয়া জানো তই দোষীক শাস্তি দিছা? হাতত হাতিয়াৰ তুলি ল'লে স্বাধীনতা ঘূৰাই নাপায়। স্বাধীনতা ঘূৰাই আনিবলৈ হ'লে মগজুৰ ব্যৱহাৰ কৰিব লাগে। সেই মগজুখন তোৰ আছে বুলি ভাবিছিলোঁ, কিন্তু তইও এটা বিজিত। দাদা, তই আজিৰ দিনত স্বাধীন দেশ গঢ়িবলৈ হ'লে হাতত বন্দুক ল'লে পোৱা নাযায়। আৰু আজিৰ দিনত স্বাধীন দেশ পাবলৈ হ'লে এটাই উত্তম উপায়, আৰু সেয়া হৈছে পলিটিকেল পাৱাৰ। তই সেই সকলোবোৰ বাদ দি শুদ্ধ পথলৈ ঘূৰি আহোন। মোৰ বিশ্বাস তই এদিন বিচৰা ধৰণেৰে স্বাধীন দেশ গঢ়িব পাৰিবি। মায়ে ঠিক কথা কৈছে বিক্ৰম। আমি আমাৰ সংগ্ৰামী জীৱন ইয়াতে সমাপ্ত কৰোঁ আৰু এক নতুন জীৱন গঢ়োঁ।